নমস্কাৰ বন্ধুসকল, সমূহ অসমবাসী ৰাইজক আজিৰ ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অসমৰ বানপানীৰ বিষয়ে। বলক তেনেহ'লে ভিডিঅ'টি পলম নকৰি আৰম্ভ কৰোঁ। ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসম হৈছে আটাইতকৈ বেছি বানপানী প্ৰৱণ ৰাজ্য। বানপানী অসমৰ এক প্ৰাকৃতিক বিপৰ্যয় বুলি ক'ব পাৰি, যি প্ৰতি বছৰ অৱৰ্ণনীয় ধ্বংসলীলা ঘটাই অসমৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক জীৱন নানাভাৱে প্ৰভাৱিত কৰি আহিছে। অসমত বানপানী হোৱাৰ কাৰণ। অসমত বানপানী সৃষ্টি হোৱাৰ বিভিন্ন কাৰণ আছে। প্ৰথমতে, অসমত গ্ৰীষ্মকালত অধিক বৰষুণ হয়, যাৰ ফলত ভাট, পথ আৰু গাঁও ভূমি প্লাবিত হৈ বানপানী সৃষ্টি হয়। দ্বিতীয়তে, অসম ৰাজ্যখনৰ চাৰিসীমাত পাহাৰ পৰ্বতেৰে ভৰপূৰ। গ্ৰীষ্মকালত পাহাৰৰ ওপৰত জমা হৈ থকা বৰফ গলি ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদীসমূহত সোমাই বানপানী সৃষ্টি কৰে। তৃতীয়তে, অসমৰ নলী নৰ্দমা, দলং, কালভাৰ্ট আদি সুপৰিকল্পিতভাৱে নিৰ্মিত নোহোৱাৰ বাবে প্ৰবল পানীৰ হেঁচাত ভাঙি ছিঙি ভৈয়ামলৈ পানী সোমাই আহি বানপানী সৃষ্টি কৰে। অসমত বানপানীৰ প্ৰভাৱ। বানপানীৰ ফলত অসমবাসীয়ে প্ৰতি বছৰ নানা দুখ কষ্টৰ সন্মুখীন হয়। বানপানীয়ে খেতি-বাতি, পুখুৰী আৰু বাসগৃহ ধ্বংস কৰে। বহু মানুহৰ ঘৰ নষ্ট হয় আৰু বহু পৰিয়াল গৃহহীন হয়। ৰাস্তা, সাঁকো, দলং আদি ক্ষতিগ্ৰস্ত হৈ যোগাযোগ বিচ্ছিন্ন হয়। লগতে গেলা পচা বস্তু আৰু মৰাশৰ দুৰ্গন্ধই পৰিৱেশ দূষিত কৰে। ফলত মহামাৰীৰ সৃষ্টি হৈ বহু লোকে প্ৰাণ হেৰুৱায়। অসমত বানপানী ৰোধৰ উপায়। বানপানী ৰোধৰ কাৰণে তলত দিয়া পদক্ষেপসমূহ গ্ৰহণ কৰিব পাৰি। প্ৰথমতে, ব্ৰহ্মপুত্ৰ নদী আৰু তাৰ উপনদীসমূহ বিজ্ঞানভাৱে নিয়ন্ত্ৰণ কৰি শক্তিশালী মথাউৰি নিৰ্মাণ কৰিলে অসমবাসী বানপানীৰ কবলৰ পৰা হাত সাৰিব পাৰে। দ্বিতীয়তে, অধিক গছ-গছনি ৰোপণ কৰি বনাঞ্চল পৰিমাণ বৃদ্ধি কৰিও মাটিৰ গৰাখহনীয়া ৰোধ কৰি বানপানী প্ৰতিৰোধ কৰিব পাৰি। তৃতীয়তে, আলিভাট, কালভাৰ্ট, দলং আদি সুপৰিকল্পিতভাৱে নিৰ্মাণ কৰা উচিত, যাতে অতিৰিক্ত পানী গাঁও ভূমিত সোমাই আহি বানপানীৰ সৃষ্টি কৰিব নোৱাৰে। চতুৰ্থতে, বানপানীৰ সময়ত প্ৰতিকাৰমূলক ব্যৱস্থা গ্ৰহণ কৰি আৰু সাহায্যৰ পৰিমাণ বৃদ্ধি কৰি ৰাইজক সচেতন কৰি জনসাধাৰণৰ ক্ষয়-ক্ষতিৰ পৰিমাণ হ্ৰাস কৰিব পাৰি। সামৰণি: অসমৰ বানপানী নিয়ন্ত্ৰণ কৰা যায় তেন্তে অসম ভাৰতৰ ভিতৰতে এক শক্তিশালী আৰু উন্নত ৰাজ্যত পৰিণত হ'ব।